তেৰি কি মানে মুচিবত চপাই ল'লে দেই চাল্লা এনে কাম কাজ নাই ভাবিছিলোঁ টুমটুমখন লৈ চলাম অলপ ইনকম কৰিম মানে এইটো সময়তনো চাৰ্জ নাইকিয়া হৈ যায় নাই বাৰু এতিয়া মই যাম কেনেকৈ ঘৰত বুদ্ধি এটা পাতিব লাগিব মক্কেল দুটা দেখা পোৱা গৈছে এইকেইটা যায় না নাযায় এতিয়া লাহে লাহে সিহঁতৰ ওচৰতে যাব লাগিব দেই সিহঁতে মোৰ সন্দেহ ঘৰত যাব কিজানি সিহঁতৰ ওচৰতে লাহে লাহে কিবা এটা বুদ্ধি পাতি যাওঁ লাহে লাহে গৈ থাকোঁ নগ'লে বৰ ডাঙৰ কথা হ'ব দেই এই মুচিবতখন মই ঘৰত কেনেকৈ নিম এতিয়া নাই গৈ চাই আহোঁ এবাৰ লাহে লাহে গৈ থাকোঁ ৰচোন কিনো হয় চাওঁ অ' লক্ষী যাবি অ' লক্ষী লক্ষী অ' এই পাৰ কৰি দিয়ে আৰু লক্ষী এই গৈছে দেই গৈছে এই যা বিষাই গৈছে মানে সাংঘাতিক বিষাইছে মানে আজি এনেকুৱা কষ্ট তাকো ইমান বাট খোজকাঢ়ি আহিছোঁ বোলো মোৰ আজি পইচাকেইটা মানে গাত লাগি আছে গম পাইছা না যাম কেনেকৈ সেইটো চিন্তা কৰ চিন্তা মানে মই টুমটুমত যাম বুলি ভাবিছিলোঁ কিন্তু পইচা এটা দিয়া মন নাই তই দি দিবি ভাড়াটো নাই মোৰ এইকেইটা মোক নালাগিব নেকি তোৰো নেদা মোৰো নেদা মোৰকেইটা মোক লাগিব এইকেইটা পইচা ঘৰত মোৰ মানে ইমান কষ্ট পইচা গম পাইছোঁ। মই দিব মন নাই কিয় কাৰণে হাজিৰা কৰিলে 500 টকা পাওঁ না দুইটা সমানে কষ্ট কৰা নাযায় কৈছোঁ হাজিৰা কৰিলে 500 টকা পালোঁ আজি ঠিকা কৰাৰ কাৰণে 1000 পাইছোঁ গা মাৰি পেলাই কাম কৰিছে কিডাল ৰ'দত তই নিজে অলপ ইনচাফ কৰ আহি খোৱা পইচা টুমটুমত দিলি কি গতিটো হ'ব এতিয়া ভৰিখন বিষাইছে যে ভৰিয়ে নচলে তাৰ বুদ্ধি কৰিম না কচোন কি এটা বুদ্ধি লগাই আছোঁ টুমটুম এখন আহিছে নেকি চাহ খালি টুমটুম অঁ এখন আহিছে এটা কাম কৰোঁ আমি এইফালৰ পৰা দৌৰি আহিম দৌৰি আহি পেলাই তই একো নকবি মই আহি পেলাই হাতে ক'ম দাদা আপুনি ব'লক আপুনি কি কথা পাতিব নালাগে ব'লক মানে চেষ্টা নোহোৱা কৰি দিম মানুহটো লগৰ লগ স্পীডত যাবগৈ নহয় তাৰপিছত আমি জেগাৰ পৰা নামি পেলাই কি কৰিব লাগে মই কৰিম পইচা নিদিওঁ সেইটোৱে বুদ্ধি কৰিম নহয় তই খালি মোৰ লগত থাকিবি এনেকৈ বুদ্ধি আমি অলপ পিছুৱাই আহিব টুমটুমখন আহোঁ মক্কেলকেইটা যাবই যেন পাইছোঁ দেই যা বাচন্তি আগবাঢ়ি গৈ থাক এই ব'লক আহি আছে তো ধুনীয়া লুটিয়াই লৈ আহি আছে কি আহি আছে আৰে মই কম পিছত আপোনাক ছাৰ ধুনীয়া লুটিয়াই লৈ আহি আছে হয় নেকি হয় আপুনি থাকিলে ৰিক্স আছে কিন্তু গম পাইছেনে নাই কি মুচিবত ধুনীয়া লুটিয়াই লৈ আহি আছে আপুনি গমেই পোৱা নাই চেষ্টা সহায় কৰিছে দৌৰো মানে বুজিছে জলদি বলক এইফালে চাৰ হেৰি বাচন্তি মাৰো ফাঁচিল নেকি নাই ফাঁচা নাই দাদা এতিয়া কি ক'ব মানে মোৰ ভয় লাগিছে আপোনালোক কওকচোন কি হ'ল মানে আপোনাৰ টুমটুমখন কি হ'ল মানে বৰ্তমান গাড়ীখনৰ চাৰ্জ নাই এইটো চাৰ্জতে ভাবিছিলোঁ বেয়া হ'ল নেকি ঘৰত যাম বলক কি হ'ল এতিয়া আপোনালোকে কওকচোন মোৰ ভয় লাগিছে কি আহি আছে আপোনাৰ কি হ'ল মানে মোৰ গাড়ীখন চাৰ্জ নাইকিয়া হ'ল ৰেখা ক'লে হ'ল কি আহি আছে বুলি কৈ আছে কি আপোনালোকে আহি আছে মানে কি ক'ম ধুনীয়া লুটিয়াই পেলাই বৰষুণ আহি আছিল বৰষুণ আছে মই আকৌ কিবা আহি আছে বোলো কিবা মাৰা পিটাই হৈ আছে নেকি গাড়ীখন ললো মোৰ সেইটো কাৰণে বেছি ভয় লাগি গৈছে লুটিয়াই কোলা হৈ আহি আছে তাৰপিছত আমি দৌৰি আহি আছো বোলো টুমটুমখন পাইছো যদি ভালে হ'ল উপায় নাই বৰষুণ আহিছে যদি এটা কাম কৰক মোক অকণমান সহায় কৰি দিয়ক আৰু কি কৰিব লাগিব এতিয়া মোক ঢাক্কা দুটামান মাৰি দিয়ক আৰু ঢাক্কা দুটামান মাৰি দিয়ক ঢাক্কা দুটামান মাৰিব লাগিব মই এতিয়া আপোনালোকক সহায় কৰিছো হয়নে নহয় কওকচোন বাৰু আপোনালোকক মই সহায় কৰিছো নে নাই কওকচোন বহুত বাৰ খোজকাঢ়ি আহিছো ভৰি চৰি বিহে এতিয়া আহিছে এতিয়া ময়োতো ফাঁচত পৰি গলো না আপোনালোকৰ ফাঁচত পৰিলে ময়ো ফাঁচত পৰিছো আপোনালোকক এতিয়া মই সহায় কৰিছো মোৰ গাড়ীত উঠাইছো আপোনালোকক এতিয়া ঢাক্কা মাৰি দিয়ক আৰু উপায় নাই আৰু ময়ো ঘৰ বসো আপোনালোকেও ঘৰ বসিব সমস্যাত পৰিলো গম পাইছেনে এতিয়া আপোনালোকক সহায় কৰিছো মই আপোনালোকে জানো মোক সহায় কৰিব নালাগে কওকচোন বাৰু উপায়তো নাই না
এতিয়া মোৰ বাচান্তিখনৰ মানে অৱস্থাটো বৰ বেছি ভাল নহয়। এতিয়া চাৰ্জ নাইকিয়া হৈ গ'ল যেতিয়া উপায়টো নাই। অলপমান মানে ধাক্কা মাৰি দিয়ক আৰু উপায় নাই আৰু বুজিছে। উপায় নাই আৰু পকা ৰাস্তা পালে বাৰু স্পীডতে যাবগৈ গাড়ীখন, গম পাইছেনে? ইয়াত কেঁচা ৰাস্তাত মানে অকণমান জোৰত হেৰি হ'ব।